Hello guys, welcome back my new vlog. আজি এটা নতুন আপলোড সকলোৱে স্বাগতম জনাইছো। আজি গাইছ আমি আহি আছো কেৰালা এনাকুলামৰ মেনকা বুলি কোৱা এডোখৰ জেগাত। মেনকা সাগৰৰ পাৰত আহি আছো আপোনালোক মেনকাত। আপোনালোকে ভিডিঅ' চাই থাকিব নিশ্চয় মজা লাগিব। মেনকাত কি বস্তু পায় আপোনালোকে আহিলে কেনেকৈ কি ফুৰিবলৈ সাগৰৰ পাৰত কি কৰিব পাৰিব আপোনালোকে সকলো মই ভিডিঅ'টোৰ জৰিয়তে দেখাই গৈ থাকিম। নিশ্চয় মজা লাগিব আপুনি ভিডিঅ'টো চাই থাকিব। তো বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু গাইছ মই আৰু মোৰ লগৰ বন্ধু আহি আছে, লগৰজন আহি আছে। চাই লওক আমি এতিয়া আছো কেৰালা এনাকুলামৰ এটাকুচি ব্ৰিজত। এটাকুচি ব্ৰিজৰ এখন চাই লওক কিমান ধুনীয়া লগা, আৰু এইফালে সাগৰৰ পানী সাগৰ পানী আছে। ফাইনেলি এটাকুচি ব্ৰিজ, ইয়াৰ পৰা আমি বাছত যাম। বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডৰ পৰা আমি এনাকুলামৰ যি মেনকাত বুলি কয় তাত গৈ আছোঁ। আপোনালোকে ভিডিঅ' চাই থাকিব, নিশ্চয় মজা লগাব। আৰু গাইছ আমি এতিয়া আহি পাইছোঁ বাছ ষ্টেণ্ড পাইছোঁ। ইয়াৰ পৰা যাব লাগিব। চাই লওক এইটো কেৰেলাৰ বাছ ষ্টেণ্ড হয়, ইয়াতে আছে মানে বাছ ষ্টেণ্ড। এইফালে আৰু এখন গাড়ী আহি আছে, আমাৰ গাড়ী আহি আছে। চাওক মানে এতিয়া আমি ইয়াতো যাব পাৰোঁ, বাছ উঠি লওঁ। আমাৰ গাড়ী আহিলে আমি এতিয়া উঠি ল'লোঁ গাড়ী। চাই লওক কেৰেলাৰ গাড়ীবিলাক চাই লওক, খালী আছে। চাওক গাইছ ফাইনেলি মই বহি ল'লোঁ, আৰু এতিয়া টিকেট কাটিবৰ কাৰণে কণ্টেক্টাৰজন আহিলে। চাওক মাইকী মানুহ হয়, তেওঁ মানে এনেকৈ টিকেট দিছে, 15 টকাকৈ ৰেষ্ট লৈছে। চাওক ইয়াত পইচা দিলে টিকেটটো এনেকৈ দিয়া হয়। তো আপোনালোকে চাই গৈ থাকিব, ভিডিঅ'টো নিশ্চয় মজা লাগিব। গাইজ ফাইনেলি আমি আহি পাই গ'লোহি এনাকুলাম মেনকা। আপোনালোকে চাওক মানুহসকল নামিছে ইয়াতে, তো আপোনালোকে চাই থাকিব। গাইজ ফাইনেলি কেৰেলা এনাকুলামৰ মেনকা চাই লওক, মেনকা ভিউ চাওক। এই মেনকা এইফালে দেখাই দিছোঁ, চাই লওক মেনকা হয় কেৰেলা এনাকুলামৰ মেনকা। এনাকুলামত আছে কেৰেলা। মই আপোনালোকক দেখাই আছোঁ, এতিয়া সাগৰ পাৰলৈ গৈ আছোঁ। মজা লাগিব মেইন টাউন। মোবাইল মাৰ্কেট আছে, আপোনালোকে ইয়াতে পাব। চাইডে সোমাই চাই থাকক, ছেকেণ্ড হেণ্ড মোবাইল মাৰ্কেটৰ দোকান আছে আপোনালোকৰ। আৰু গাইজ ফাইনেলি মই সোমাই আহিলোঁ কেৰেলা এনাকুলামৰ মেনকা মোবাইল দোকানৰ ভিতৰলৈ। আপোনালোকে মোবাইল দোকানত মই অলপ আপোনালোকক ছেকেণ্ড হেণ্ড মোবাইল দেখাম। তাৰপাছত আপোনালোকক লৈ যাম সাগৰৰ পাৰত, মেনকা সাগৰৰ পাৰত মেৰিনা ব্ৰিজ আপোনালোকে এইবিলাক চাব পাৰিব। তো গাইজ চাই লওক এতিয়া ফাইনেলি মোবাইল শ্বপ আহি পাই গ'লোহি। চাওকচোন কিমান জনতাৰ ভিৰ, বহুত বেছি দোকান আছে মানে এনেকুৱা। ইয়াত এখন বজাৰৰ নিচিনা, মোবাইলৰ বজাৰৰ নিচিনা। আপোনালোক যিমানখিনি পাইছোঁ মই দেখাইছোঁ। পিছফালে মই আপোনালোকক লৈ যাম আকৌ সাগৰ পাৰ দেখাবলৈ। তো ইয়াত চাই লওক কিমান ধুনীয়া ধুনীয়া আপোনালোকে সকলো ধৰণৰ মোবাইল পাব। তো কিমান বেছি চাওক জনতাৰ ভিৰ হৈ আছে। এইফালে চাওক ইয়াতো আছে এইবিলাক মোবাইল, আপোনালোকৰ প্ৰয়োজনীয় মোবাইল আপোনালোকে কম দামী পাব, বেছি দামীও পাব। আইফোন লাগিলে আইফোন পাব, যেনেকুৱা মডেল বিচাৰে সকলো পাব। বহুত আছে, মই যিমানখিনি পাৰোঁ আপোনালোকক দেখাই দিছোঁ। আৰু গাইছ আপোনালোকে যিসকলে ইয়াত কেৰেলাত কাম কৰি আছে, তেওঁলোকে যদি মোবাইল ল'ম বুলি ভাবিছে ইয়ালৈ আহিব পাৰিব, তেওঁলোকো ল'ব পাৰিব ইয়ালৈ আহি পানি। তো আপোনালোকক মই দেখাই লৈ গৈ আছোঁ। এইফালে দেখাই সাগৰৰ পাৰলৈ যাম। তো আপোনালোকে চাই লওক ইয়াত কেনেকুৱা ধুনীয়া ধুনীয়াকৈ মোবাইলবিলাক ৰাখি থৈছে। আপোনালোকে যেনেকুৱা লাগে তেনেকৈ পাব। গেৰাণ্টি বিচাৰিলে গেৰাণ্টি দিব, ৱাৰেণ্টিও আছে। তো মেনকাত আপোনালোকে মোবাইল শ্বপলৈ আহিব, অকণমান সাগৰ পাৰত ফুৰিব। যিসকল লোকে তেওঁ মেনকাত কাম কৰি থৈ গৈছিলে তেওঁলোকৰ নিশ্চয় মনত পৰিব এই জেগাডোখৰলৈ। মই দেখাম আপোনালোকক, ভাল লাগিব নিশ্চয়। ঘৰত গৈ হ'লে আপোনালোকে চাব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। গাইজ মই আপোনালোকক এতিয়া মেনকাৰ মোবাইল মাৰ্কেট দেখালোঁ, আৰু আপোনালোকক লৈ যাম সাগৰৰ পাৰলৈ। তো গাইজ ফাইনেলি পਹੁঁচি গ'লোঁ মানে মেনকাৰ একদম সাগৰৰ পাৰত। আহি আছোঁ মেনকা মোবাইল শ্বপবিলাক আপোনালোকক দেখাই দিছোঁ, দোকানকেইখন দেখাই দিছোঁ। আৰু লগতে আমি আহি আছোঁ সাগৰৰ মেৰিনা ব্ৰিজ, মজা লগা ভিউ হয়, আপোনালোকে চাব। মেৰিনা ব্ৰিজত আহি আছোঁ। তো চাইডত চাওক জনতা ভিৰ কিমান, ভালে চাওক। আৰু গাইজ আমি এতিয়া আহি আছোঁ সাগৰৰ পাৰে পাৰে, সাগৰক দেখাই গৈ আছোঁ আপোনালোকক, চাই গৈ থাকিব। গাইজ ফাইনেলি আহি পাই গ'লোহি মেনকাৰ মেৰিনা ব্ৰিজ। আপোনালোকে চাওক কিমান ধুনীয়া ভিউ হয়। ইয়াতে হিন্দী ফিল্ম শ্বুটিং কৰা হৈছিল আগতে, চিফটিম ফিল্মখন ইয়াতে শ্বুটিং কৰিছিলে। চাওক কিমান ধুনীয়া ভিউ হয়, জনতা চাওক কিমান বেছিকৈ আহি আছে। আৰু আপোনালোকে ইয়ালৈ আহিলে সাগৰৰ ভিউ ওপৰৰ পৰা ধুনীয়াকৈ চাব পাৰিব, সাগৰৰ ভিউ চাব পাৰিব। ব'টিঙৰ সুবিধা আছে, আপোনালোকে ব'টিং কৰিব পাৰিব। চাওক এইখিনিতে আপোনালোকক দেখাই দিছোঁ, এইখন ব'ৰ্ডখন আছে চাওক, টুৰিষ্ট ব'ট এছিষ্টেশ্যন। আপোনালোকে ইয়াত তেনেকৈ ব'ৰ্ড টিকেট কাটি পানি ব'ৰ্ডিং কৰিব পাৰিব। বেছিকৈ নলয়, 100-200 ল'ব, 1 ঘণ্টাত 200 টকা 100 টকা তেনেকৈ ল'ব। আপোনালোকে চাওক কিমান ধুনীয়া জেগা, সাগৰৰ পাৰত ভাল লগা জেগা হয়। আপোনালোকে যিসকলে ইয়াত আহিছে তেওঁলোকে জানে, যিসকলে নাই অহা তেওঁলোকেও আহিব পাৰিব। ভিডিঅ'টোৰ জৰিয়তে চাই ল'ব, সম্পূৰ্ণ জেগাবিলাক দেখাই আছোঁ। মই এতিয়া ফাইনেলি ওপৰলৈ উঠি আহিম গাইজ, চাই থাকক। চাই লওক ভিউ, ফাইনেলি উঠি আহি আছোঁ ওপৰলৈ, আপোনালোক দেখাম। চাৰিফালে ভিউ দেখাই আছোঁ, আপোনালোকে চাই লওক। আৰু গাইজ এইফালে আগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। এইফালে যাম মানে একদম লাষ্টলৈকে যাম। আৰু এখন ব্ৰিজ আছে আপোনালোকক দেখাই আছোঁ, চাই থাকক। গাইজ ফাইনেলি মই মেৰিনা ব্ৰিজ পাৰ হৈ আহিলোঁ, আৰু এতিয়া আপোনালোকক লৈ যাম
সাগৰৰ পাৰে বহুত ভাল লগা জেগা দেখাবলৈ একদম মেনকাৰ শেষ পইণ্টলৈকে যাম আপোনালোকে চাই থাকিব আপোনালোকে যিসকলে কেৰেলাত আহিছিলে তেওঁলোকে মেনকা ব্ৰিজ চাইছিলে মেনকাত চাইছিলে যিসকলে তেওঁলোকৰ নিশ্চয় ভিডিঅ'টোৰ জৰিয়তে আকৌ এবাৰ চাব পাৰিব আপোনালোকৰ পাহৰি যোৱা স্মৃতিবিলাক মনলৈ আহিব আপোনালোকে চাওক কিমান ধুনীয়াকৈ সজাই থোৱা আছে ইয়াতো চাওক মই ফাইনেলি তলৰ ফালে নামি আহিছোঁ ইয়াৰ পৰা দেখাইছোঁ চাওক কিমান ধুনীয়া হৈ আছে এখন আৰৱ সাগৰৰ সুঁতি হয় আৰু গাইছ ইয়াত চাওক সেইবিলাক মানে একদম ব'টিং কৰি আছে ব'টিং কৰিব পাৰিব আপোনালোকে ইয়াত চাওক ব'টিঙৰ কাৰণে চাওক কিমান ধুনীয়া আছে আপোনালোকে আহিলে ইয়াত ব'টিং কৰিব পাৰিব একদম সাগৰৰ পাৰত চাই লওক বোলে চাইডক সাগৰৰ পাৰত কেনেকৈ ব'টিং হয় আৰু গাইছ ফাইনেলি আহি থাকোঁতে মানে ইয়াত চেটা এজনক লগ পালোঁ দাদা এজন লগ পাইছোঁ আৰু তেওঁ ফটো মাৰি দিব ফটোত মানে মাৰিব আপোনালোক দেখাইছোঁ ফটো মাৰি দিব তেওঁ আপোনালোকে যদি ইয়ালৈ আহে তেনেহ'লে ইয়াতে আপোনালোকে ফটো মাৰি ল'ব পাৰিব এনেকুৱা ফটো মৰা মানুহ আছে আপোনালোকে যদি মাৰিব বিচাৰে তেওঁলোকে মাৰি দিব ফাইনেলি মই উঠি আহিলোঁ মানে পোৱালি এটা ফটো এটা মাৰি লওঁ ভালদৰে তো তেওঁ লগ পালোঁ কাৰণ তেওঁ DSLR লৈ আহিছে আমাৰ DSLR কেমেৰা নাছিলে গতিকে ফটোকে মাৰি লওঁ চাই দিব গাইছ আমি তেনেকৈ ফটো মাৰি আছোঁ এনেকৈ ফটো মাৰি ল'লোঁ গাইছ আপোনালোকে সাগৰৰ পাৰত যেতিয়া ফুৰিব তেতিয়া এনেকৈ মানে মহিলা লোকসকলে ইয়াত কেৰেলাৰ যিসকলে বয়সস্থ লোকসকলে তেওঁলোকে এনেকৈ আপেল বিকি থাকিব মেংগ' বিকি থাকে আৰু ফৰেন আপেল থাকে আপোনালোকে এইবিলাক খাব পাৰিব আপোনালোকে চাওক কিমান ধুনীয়াকৈ 20 টকা 30 টকা লয় এনেকৈ বনাই দিব আপোনালোকক খাব পাৰিব ভাল লগা দৃশ্য হয় নিশ্চয় সাগৰ পাৰত এইবিলাক বহুত মজা লাগে চাওক এইটোলে এইবিলাক mandale itu anggur itu temu pare Oh iya pala. itu apa apa landa apa na mangga itu apel landa itu temu pare amba deh ada 50 টকা বুলি কৈছে খাব লাগে এতিয়া ফাইনেলি মানে ফৰেন আপেলকে খাই লওঁ সাগৰ পাৰত udah ham খাই চাওঁ ham আৰু গাইছ আপোনালোকে সাগৰৰ পাৰে আহি থাকোঁতে এনেকুৱা ধুনীয়াকৈ জুচ চুচ খাবৰ কাৰণে একো সুবিধা পাব ধুনীয়া আছে আইচক্ৰীমৰ দোকান আছে আপোনালোকে সকলো সুবিধা পাব খাব কাৰণে আৰু সাগৰৰ মজা বতাহ লৈ আপোনালোকে ঘূৰি থাকিব পাৰিব চাওক কিমান বেছি জনতাৰ ভিৰ হৈ আছে এতিয়াও গাইছ আপোনালোকে যদি কেৰেলাৰ এনাকুলম মেনকাত আহে তেনেহ'লে এই বোটবিলাকত উঠি সাগৰৰ বুকুত এবাৰ জাৰ্ণি কৰিব বহুত মজা লগা হয় সাগৰৰ বুকুৰ মাজলৈ লৈ যাব আপোনালোকক এই জাহাজে আকৌ ঘূৰাই আনিব আপোনালোকে প্ৰায় 2 ঘণ্টামান সাগৰত ঘূৰিব পাৰিব এই জাহাজৰ জৰিয়তে আৰু গাইছ সাগৰ পাৰে আহি আছোঁ এতিয়া পাৰে আহি আছোঁ আমি দেখাই গৈ আছোঁ আপোনালোকক চাই লওক হেৰি চাওক জনতা চাওক কিমান জনতা সাগৰৰ পাৰত চাওকচোন ইমান বেছি মানুহ হৈ আছে ইয়াত মানে ক'লৈ যাব আহিছে ব'টিং কৰিবলৈ আহি থাকে ফুৰিবৰ কাৰণে গাইছ এতিয়া মানে ফাইনেলি আহি আছোঁ মেনকা মেইন ৰাস্তা আহি আছোঁ আৰু আপোনালোকক লৈ গৈ আছোঁ সাগৰৰ পাৰলৈ তাৰ আগতে মই আপোনালোকক দেখামগৈ ইয়াৰ বস্তুবিলাক চাই থাকিব নিশ্চয় আৰু গাইছ ফাইনেলি আহি পালোঁ এইখিনিতে মানে দোকান বজাৰ আছে চাই লওক 12 মাহে সকলো ফল মূল থাকে সকলো বস্তু চিনি পাইছোঁ এই যে চাওক এইটো কি বস্তু হয় চব চিনি পাইছোঁ কিন্তু এইটো বস্তু চিনি পোৱা নাই মানে ইয়াত বাকী চব বস্তু আছে এইটো আপোনাৰ চিনি পাইছোঁ মধুৰি 12 মাহে এইবিলাক বস্তুবিলাক পোৱা যায় আম কঁঠাল চাওক আম চাওক 12 মাহে আছে এইবিলাক ইয়াত গোমধানটো এতিয়াও চলি আছে চাওক কেৰেলাত আৰু এইফালে ফলবিলাক দেখাই দিছোঁ আপোনালোক ইয়াতে মানে বজাৰো চলি আছে এইডোখৰতে ফল শাক পাচলি আছে ইয়াত চাই লওক এইফালে মেইন ৰাস্তা আছে একে ওচৰতে মেইন ৰাস্তা এইফালে এইফালে বস্তু চলি আছে আৰু চাওক এইটো মানে কাপা চাই লওক কেৰেলাত এইটো বস্তু কি চিনি পোৱা নাই বা শাক পাচলি বজাৰ কেৰেলা বজাৰত চাওক এনেকৈ চলি আছে চাই লওক আৰু আগলৈ গৈ দেখাই আছোঁ আৰু ৰাস্তা ফিৰি চাওক এই মেইন ৰাস্তা কেৰেলা এনাকুলম হয় এনাকুলম মেনকাত চাওক এইফালে এইবিলাক চাই লওক বস্তুবিলাক আপেল চাপেলবিলাক আছে আৰু এই বস্তুটো চিনি পোৱা নাই এই বস্তুটো কি বস্তু চিনি পাইছে নি আপোনালোকে চাই লওক বাকী এইবিলাক চিনি পাইছে চাই লওক বজাৰ বহি আছে ইয়াত কেৰেলা মানে কেৰেলা বজাৰ 12 মাহে চলি আছে চাই লওক ডেইলি বজাৰবিলাক এই দোকানত দেখা যায় তো গাইছ মানে এতিয়া খোজকাঢ়ি আহিলোঁ আহি এডোখৰ পালোঁহি আৰু ইয়াত মানে বহুত ভাগৰ লাগিছে গৰম লাগিছে চাহ খাই ল'ম বুলি আহিছোঁ আৰু গাইছ মই আপোনালোকক এইফালে দেখাই দিছোঁ চাওক ইহঁতি মানে এই নৰ্থ ইষ্টৰ হয় কেৰেলাৰ নহয় তেওঁলোকে ইয়াতে দোকান বজাৰ দি চলি আছে চাওক ইয়াতে এইবিলাক বনাই আছে এইটো চাই কেৰেলা মানুহ নহয় তেওঁলোকে চাহ বনাই আছে চাই লওক তো আমি ইয়াতে ফাইনেলি চাহ খাই যাম চাই থাকিব নিশ্চয় চাহ খাই লওঁ চাই লওক এনেকৈ বস্তুবিলাক বনাই দিছে আৰু এইবিলাক চাওক এই জলকীয়া চাওক এই ষ্টাইল জলকীয়া বস্তু চাহ খোৱা হয় এইফালে বস্তু বনাই আছে চাই লওক সেইজনে বনাই আছে ইয়াত বনাই দি আছে ইয়াত আপোনালোকে চাওক বস্তুবিলাক চব এইবিলাক আমাৰ নৰ্থ ইষ্টৰ ষ্টাইলৰ বস্তু বনাই আছে ইয়াতো আৰু ফাইনেলি গাইছ দুটা চিঙৰা লৈ লওঁ চাহৰ লগত চিঙৰা এখন চিঙৰা दो सिंगड़ा दीजिए दो हाय दो ओके समोसा दीजिए हम लोग को समोसा फेवरेट है अच्छा तो 2 समोसा दे दिया वेजिटेबल का आप भी हम लोग कभी खा रहा है देख लीजिए
ये देख लीजिए हम लोग बना रहे हैं यहाँ पे আৰু গাইছ এতিয়া ফাইনেলি মানে সমোসা লগত খাই আছোঁ চাহ দিলে এইফালে চাই লওক চাহ আছে খাই আছোঁ আপোনালোক দেখাই গৈছোঁ সাগৰ পাৰ পৰা দেখাম মেনকা চাই লওক ফাইনেলি আহি পাই গৈছোঁ কেৰেলা ৱাটাৰ মেট্ৰ' এইটো চাই লওক ৱাটাৰ মেট্ৰ' কেৰেলাৰ প্ৰথম এটা মানে ইণ্ডিয়াৰ প্ৰথম হয় ৱাটাৰ মেট্ৰ' বেলেগত নাই এইফালে চাই লওক তো গাইছ ফাইনেলি মই বহি আছোঁ এতিয়া মানে কেৰেলাৰ এৰ্নাকুলামৰ একদম মেনকাত বহি আছোঁ মেনকাৰ ৱাটাৰ মেট্ৰ' চাওক এৰ্নাকুলামৰ ইয়াতে আছে ৱাটাৰ মেট্ৰ' ইয়াত পৰা আপোনালোকে মেট্ৰ'ত উঠিব পাৰিব ৱাটাৰ মেট্ৰ'ত আৰু ফাইনেলি মোৰ দুচ চাওক ফটো মাৰিবলৈ কি কৰি আছে এইবিলাক এইফালে চাই লওক সেই ফটো মাৰি বহি আছে ইয়াত সোমাই আছে আৰু আমি আজি বহি আছোঁ ইয়াত ফাইনেলি এটা বহি আছোঁ মানে একদম বহুত বহ আহিলোঁ একদম এনেকুৱা লাষ্টৰ পইণ্টলৈকে আহি আছে আপোনালোক দেখাই গৈ আছে গাইছ আৰু চাওক এইফালে বেলিটো একেবাৰে ইয়াত আহিছে সাগৰৰ পাৰত ইমান ভাল লগা দৃশ্য চাওক এইফালে ব'টিং হৈ আছে আৰু গাইছ আহি আছোঁ এতিয়া ফাইনেলি একদম মেৰিন ড্ৰাইভ ব্ৰিজৰ ওচৰত हाँ यहाँ पे फोटो एक फोटो लिया बहुत मस्त फोटो आएगा यहाँ पर आ रहे देख लीजिए আৰু গাইছ এতিয়া ফাইনেলি আহি মেনকা লাষ্ট পইণ্ট পাইছোঁ চাওক কিমান ধুনীয়াকৈ ইয়াতো এখন ব্ৰিজ সজাই থৈছে মেৰিনা ব্ৰিজ হয় এখন কেৰেলা চৰকাৰে বহুত ধুনীয়াকৈ থৈছে জেগাবিলাক আপোনালোকে চাওক কিমান ভাল লগা হয় আৰু আশা কৰোঁ কেৰেলাৰ দৰে আমাৰ অসমতো জেগাবিলাক হওক টুৰিষ্টসকলে আহি বহুত ভালদৰে থাকিব পাৰিব ফুৰিব পাৰিব কিমান ধুনীয়াকৈ সাগৰৰ পাৰত বতাহ খাই তেওঁলোক থাকিব পৰা হৈছে বহুত ভাল লগা জেগা হয় আপোনালোকক দেখাই গৈ আছোঁ আৰু এইটো চাইডে চাওক বেলি পৰিব হৈছে কিমান ধুনীয়াকৈ লাগিছে দৃশ্যটো আপোনালোক সম্পূৰ্ণ কেৰেলাৰ মেনকাৰ লাষ্ট পইণ্টলৈকে মই দেখাই গৈ আছোঁ আপোনালোকে চাই গৈ থাকিব ভিডিঅ'টো নিশ্চয় মজা লগা হ'ব চাওক এইফালে চাওক বিল্ডিং কি ধুনীয়া জেগা নহয় একেবাৰে মজা লগা জেগা তো মই আহি আছোঁ আপোনালোক দেখাই গৈ গৈ আছোঁ চাওক ফাইনেলি এইফালে ইয়াতো মানে ৰাইজসকল কেনেকৈ বহি আছে আৰু একদম মজা লগা জেগা এইডোখৰ মেনকাৰ লাষ্ট পইণ্ট হয় ইয়াৰ পৰা আৰু ইফালে লং ব্ৰিজ আছে এইফালৰ পৰা মেইন ৰাস্তা আছে ইয়াত চাওক ইয়াতে মানে তেওঁলোকে আহি পানি এনেকৈ প্ৰেক্টিছো কৰিব পাৰিছে আৰু ইয়াত ধুনীয়াকৈ সাগৰৰ বতাহ খাই বহিব পৰিছে এতিয়া চাওক বেলিটো পৰিব হ'ল কেনেকুৱা ধুনীয়া লাগিছে চাওকচোন দৃশ্যটো তো এয়া আছিলে ফাইনেলি মেনকা আৰু কেৰেলাৰ এৰ্নাকুলামৰ মেনকা ভিডিঅ' তো আপোনালোক দেখালোঁ জেগাবিলাক চাওক কি ধুনীয়া লগা জেগা ৰাইজ কিমান হৈ আছে তো আপোনালোক সম্পূৰ্ণ ভিডিঅ'টো দেখালোঁ আপোনালোকে চাই যদি ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ হ'লে অ'কে বাই